এইটো সময়ত শেখাৰ সমবায় সমিতিৰ যি আপোনালোকৰ 2 নং ভলাটাৰ সমবায়ৰ এজেণ্টে যেটো মানে আপোনালোকৰ তৰফৰ পৰা উজহাত আহিছে এটো কিমান সত্য এটো হতে আপুনি যদি গোটেই ৰাইজক ঘূৰিব বিচাৰে সবে কয় এতিয়া তো ইয়াতে অলপ আধাখিনিও ৰাইজ নাই যদি আপোনালোকে যিদিনাখন এতিয়া সমবায়ৰ মানুহে আহি এতিয়া চাউল বিলাব এজেণ্টৰ হাতত নিদিব সেদিনা যদি আপোনালোকে আহে তেতিয়া গোটেই আপোনালোকে কিমান যে ইয়াতে ঘোটালাৰ ওপৰত ঘোটালা হৈছে এইটো সব গম পাই যাব আপোনালোকে এটা লকডাউনৰ সময়ত যিখিনি চাউল আহিছিল সেইখিনি ঠিকমতে বিতৰণ কৰা নাই বুলি আমি গম পাইছো এটো হয়নে কথাটো হয় কিমানকে পাব লাগে এতিয়া আপুনি ধৰক 30 কেজি পোৱা বিলাকে পায় 12 কেজি 35 কেজি পোৱা বিলাকে পায় 16 কেজি আৰু যিবিলাকে 20 কেজি পাব লাগে হেতে 8 কেজি বা 7 কেজি পায় তাৰ পিছত সমবায় এজেণ্টে যিখিনি পাবলগীয়া চাউল সেইখিনি দিয়া নাই তাৰ পিছত যিখিনি কম পৰিমাণে কৰি দিছে তেওঁলোকে হিতাধিকাৰী সকলৰ পৰা কিবা বিনিময় লৈছে নেকি বিনিময় লোৱা নাই কিন্তু বিনিময় লোৱা নাই আমি জানা মতে পইচা কিছুমানৰ পৰা ল'ব পাৰে গৰীব দুখী কিছুমানে ভয় কৰে না তেওঁলোকে নকয়ও কিন্তু আমাৰ পৰা তো পইচাটো লোৱা নাই যেহেতু ফ্ৰীৰ চাউল আহিছে লকডাউনৰ সময়ত যিখিনি চাউল বিতৰণ কৰিলে সমবায় এজেণ্টে সেইখিনি দুৰ্নীতি হৈছে বুলি আমি ক'ব লাগিব আপুনি কি কয় ইয়াৰ সন্দৰ্ভত নিশ্চয় এইটো দুৰ্নীতি নহয় মহা দুৰ্নীতি দুৰ্নীতি মাত্ৰ নহয় মহা দুৰ্নীতি এইটো ইয়াৰ ওপৰত আপুনি কাক দোষাৰোপ কৰিব আমি দোষাৰোপ কৰিম এজেণ্ট আৰু সমবায় দুটাই প্ৰশাসনৰ ওপৰত কি ক'ব আপুনি প্ৰশাসনৰ ওপৰত ক'ব বিচাৰো প্ৰশাসনে এই আমাৰ সমস্যাটো চাই চিন্তি কোনে এতিয়া ইমান যে চাউলৰ কেলেংকাৰী হৈছে এইটো কেলেংকাৰীৰ ওপৰতো কেলেংকাৰী তাৰমানে এটাই মাত্ৰ কেলেংকাৰী নহয় চাউল বা কেৰাচিন যি হওক তেওঁলোকে চাই কিনে নিশ্চয় এটা কিবা যেহেতু আমি বিচাৰো যিজনে এতিয়া এজেণ্ট হৈ আছে তেওঁক আকৌ দিব নালাগে এয়া হৈছে ননাই চাৰপাং সমষ্টিৰ 2 নং ভলাটাৰ অঞ্চলৰ যি সমবায় এজেণ্ট তেওঁ সমবায় এজেণ্টে এইটো সময়ত যেটো কোভিড-19 মহামাৰী ৰোগ যি সংক্ৰমিত হৈছে এই লকডাউনৰ সময়ত যেটো চৰকাৰে চাউল বিতৰণ কৰিছিল সেই চাউল বিতৰণক লৈও সমবায় এজেণ্টে বহুত দুৰ্নীতি কৰা বুলি তেওঁলোকে উজহাত দেখুৱাইছে এতিয়া প্ৰশাসনৰ ওপৰত নিউজ 24 বদলেনৰ ফলৰ পৰা বিনম্ৰ অনুৰোধ যাতে প্ৰশাসনে ইয়াৰ সঠিক ব্যৱস্থা লৈ দুখীয়া পৰিয়ালক চাউল দিয়াৰ হকাটো দিয়ে আৰু তেওঁলোকৰ যি দৰিদ্ৰৰ অভাৱ সেই অভাৱটো পূৰণ কৰাৰ চেষ্টা কৰে তাৰ বাবে নিউজ 24 বদলেনৰ ফালৰ পৰা আজি এই বাতৰি সংগ্ৰহ কৰাত মই ভলাটাৰ 2 নং ভলাটাৰত উপস্থিত আছো চাউল পোৱা নাই না সমবায়ৰ এজেণ্টৰ নাম কি দীপক পোখেল তেওঁ আপোনালোকৰ চাউল দিয়া নাই চাউল 8 কেজি মাত্ৰ দিছে বেছি পাব লাগিছিল মানে পাব লগাতকৈ কম দিছে আপোনাৰ কি আছে উজহাত চাউল কম পাইছে আপুনি মই এতে কম চাউল যিমান পাব লাগা আছে ইমান চাউলে নাপাম আমি আধাখিনি চাউল পাম আপুনি আমাৰ ইমান আছে যে 6 জন পৰিবার আছে কিমান পাইছে 15 কেজি 16 কেজি মাত্ৰ চাউল দিছে বিপিএল আছে কাৰ্ড বিপিএল কাৰ্ড আছে কিন্তু চাউলটো যিমান পাব লাগে সিমান পোৱা নাই আপোনাৰ মোৰ 5 জন পৰিয়াল 8 কেজি 9 কেজি চাউল দে কিমান মানে যিখিনি পাব লাগে সেইখিনি পোৱা নাই আপুনি তো আগতে বিপিএল কাৰ্ড আছিল কেটি লৈছে আৰু তো দিছে 12 কেজি চাউল দিব পাঁচজন আছে খাওয়ানো কম হৈছে না কমটো হৈছে তো আপুনি আমাৰো এনেকৈ 12 কেজি দিয়ে চাউল আৰু কেনে কমত দিছে কম দি আছে না এটোই সব কমে দি আছে কম দি আছে এই কাৰণে জমা হৈছে আপুনি আমাৰটো বিপিএল কাৰ্ড হয় চাউল পাইছে পাইছো 12 কেজি পাম পিছত কম হৈছে নেকি কম আৰু আমি তো 3 জন পৰিয়াল আছে আগতে কিমান পাইছিল
আগতেতো 25 কেজি পাইছিলো 25 কেজিৰ ভিতৰত এতিয়া বৰ্তমান 12 কেজি দিছে এতিয়া আৰু বিপিএল নহয় বুলি চাৰিজন পৰিয়াল 8 কেজিয়ে দিয়ে চাউল 4জন পৰিয়ালৰ 8 কেজি দিয়ে এইটো কাৰণে আইছো আৰু কোন সমবায় আমাৰ শেখাৰ সমবায় শেখা সমবায় তাৰ পিছত এজেন্টৰ নাম কি এজন দীপক পটেল আপোনাৰ কি অৱস্থা বিপিএল কাঠা আছে তো अनि अहिले चाहिँ 16 केजी আগতে 35 এতিয়া 10 কেজি পাই মাত্ৰ 16 কেজি পাই আপোনাৰটো আমাৰ পৰিবাৰ 5 জন 12 কেজি 11 কেজি আগতে কিমান পাইছিল একবাৰ 16 কেজি তাৰ পৰা বেছি পোৱা নাই এই 12 কেজি 5 জন ডাঙৰ নে সৰু ডাঙৰে আছে দুটা ল'ৰা নাতি নাম দেখা নাই ঠিক আছে ইয়াত যে তেওঁলোকে থিয় হৈ ফলে এটা অজুহাত দেখুৱাইছে আপোনালোকৰ সমবায় এজেন্টে ঠিকমতে চাউল বিতৰণ কৰা নাই বুলি এটা অজুহাত পাইছো এটো হয় না হয় স্যার এনে কিমানকে পাই আছে মানুহবিলাকে মানুহকেইটা কিছুমান 21 কেজি পা মানে 8 কেজি পাই আছে 35 কেজি পা মানে 12 কেজি 16 কেজি এনেকে পাই মানুহ চাই পাই আছে 7 কেজি লৈ পাই আছে মানুহকেইটা হয় আগৰ যিমান পাইছে সেইখিনি পোৱা নাই না পোৱা নাই যিখিনি পাব লাগছিল এই কাটে মতে হিচাপে মানে এইখিনি চাউল 12 কেজি এই 12 কেজি চাউল লওঁতে পইচা লৈছে নেকি পইচা লৈছে কিমান লৈছিল ৰেচন চাউলটো শেষ হৈ গ'ল পিছে 100 পইচা লৈ যাও পিছে আপুনি কিনি ল'ব আনকা কৈছে তাৰপিছত মই মালিকক পঠাইছিলো ঘূৰাই দিলো মই এই পইচাটো লৈ ফালে মই গিলো লৈ ফালে কৈছো মই তই কিনি আনি দিবি চাউলটো 12 কেজি 100 পইচা দি তাৰপিছত মই চাউলটো লৈ যাম এনেকৈ কৈছো তাৰপিছত তাৰ ওপৰত পেলাই দিলো মই পইচাটো তাৰপিছত এই ভিৰৰ পৰা চাউল ওলাই ফালে দিলাম তাৰমানে সেই এজেন্টজনে আপোনাক মানে চাউল নাই বুলি কৈ 100 টকা পইচা উলাই দিছে মানে 100 টকা পইচাৰে কিমান কেজি কিনিব দিছে 12 কেজি হেতু কেনেকৈ হ'ব নাপায় নহয় 100 টকা কেনেকৈ केदार मुंडा और ये जो राष्ट्रीय खाद्य सुरक्षा जो एक्ट है उससे चावल कितना मिलता है आपको पहले 8 किलो मिला था और बाद में ये बार 12 किलो आपका परिवार कितना है परिवार तो बोल दिया मैंने भाई पहले नहीं तो पहले तो 10 था अभी वो आपके साथ कितना है 4 अभी है और है लड़का लोग वो लोग बाहर में है अच्छा ठीक है अभी वो बाहर में जो लोग है आपका साथ है क्या साथ में आएगा उन लोग अभी तो बांध है ना नहीं आपका जो परिवार है आपने बोला 10 लेकिन इस कार्ड में लिखा है सिर्फ सर का नाम बाकी आपका परिवार कहाँ गया परिवार बाहर में है तो बाहर में तो वो आपका शादी वादी हो गया क्या उनका शादी नहीं हुआ 2 शादी नहीं हुआ 2 शादी हुआ 3 बच्चा है तो जो बाहर से आएगा आपके साथ ही रहेगा ना हमारा साथ में रहेगा उन लोग तो इसमें वो कार्ड में नाम क्यों नहीं भर्ती किया तो क्या करूं भाई की वैसे कोक्सुन कार्ड बना लिए 1000 টাকা চাউল পালি 8 কেজি কি আপনার এই কার্ডটাকে আপনার কার্ডটাকে বানাওতে কিমান হইছে 1000 টাকা 1000 টাকা কোনে লইছে এই দীপক পোখরেলে এজেন্ট জনে হ্যাঁ আচ্ছা এটা চাউল কিমান পাই আছে এখন 8 কেজি 8 কেজি হ্যাঁ আর পয়সা লইছে নাকি 8 কেজি হ্যাঁ পয়সা লইছে 100 8 কেজি চাউলত 100 টাকা পয়সা লইছে হ্যাঁ